চাওক মই মাংস বনাবলৈ কি যোগাৰ কৰি লৈছোঁ। প্ৰথমে লৈছোঁ পিঁয়াজ কাটি লৈছোঁ, তেজপাত, বিলাহী, ধনিয়া আৰু কেইটামান জলকীয়া ফালি লৈছোঁ। তাৰপিছত এতিয়া মাংস বনাওঁ, তেতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো। চাওক মই এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হোৱাকৈ ভাজি লৈ আছোঁ, কাৰণ আপোনালোকক মই তেল আৰু পিঁয়াজ দিওঁতে ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ। আৰু এতিয়া লগতে বিলাহীও দি আছোঁ, কাৰণ বিলাহীটো আগতে সিজাই দিলে ভাল লাগে ন, তেতিয়া গোটা গোটাকৈ নহয়, মিহি হৈ থাকে। পিঁয়াজ আৰু বিলাহী, তেজপাতখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া যেতিয়ালৈকে ছফ্ট হৈ নাযায় তেতিয়ালৈকে ভাজি ল'ম। তাৰপিছত অকণমান নিমখ দি দিছোঁ, যিহেতু এতিয়া বিলাহীটো ছফ্ট হৈ যাব, সেইকাৰণে প্ৰথমে নিমখ অকণমান দি দিছোঁ। চাওক এতিয়া হালধি অকণমানো দি দিছোঁ, যিমান আপোনালোকক লাগে সিমান আপোনালোকে এড কৰিব পাৰিব। আৰু আপোনালোকক কি মছলা লাগিব আপোনালোকে নিজৰ পচন্দে এড কৰি ল'ব। আৰু এইটো মই জাষ্ট ৰেচিপি দিয়া নাই দেই, এইটো খালি জাষ্ট মই ব্লগ এটাহে শ্বুট কৰিছোঁ, যিহেতু ইমান দিন ব্লগ দিয়া নাই, সেইকাৰণে আপোনালোকে ৰেচিপি একো বুলি ভাবি নল'ব, সেইটো কাৰণে আগতে কৈ দিছোঁ বাৰু। তাৰপিছত এইখিনি জলকীয়া গুড়া দিওঁতে আপোনালোকক মই দেখাব নোৱাৰিলোঁ, আৰু তেতিয়া আপোনালোকে এড কৰি ল'ব, স্কিপ নকৰিব। গোটেইখিনি ধুনীয়াকৈ ভাজি লওঁ, ভাজি পেলাই ছাইডৰ পৰা তেল যেতিয়ালৈকে নেৰে তেতিয়ালৈকে ভাজি ল'ম সুন্দৰকৈ ধুনীয়াকৈ। চাওক ধুনীয়াকৈ ভাজি পেলাই ছাইডৰ পৰা তেল ওলাই আহিছে, দেখিব পাৰিছে। ধুনীয়াকৈ ছাইডৰ পৰা তেল ওলাই অহাৰ পিছত মছলাখিনিৰ লগত মাংসখিনি এড কৰি দিলোঁ। এড কৰাৰ পিছত এতিয়া মই লৰাবলৈ যিহেতু ভিডিঅ' কৰি আছিলোঁ, এতিয়া লৰাব পৰা নাই, লৰাই পেলাই ভিডিঅ' দেখা আছে আপোনালোকে। এইটো চাওক কিমান ধুনীয়াকৈ মিল খাই গ'ল মাংসখিনি মছলাৰ লগত, কিমান ধুনীয়া কালাৰ উঠি আহিছে, চাব পাৰে আপোনালোকে। ইয়াতে চাব পাৰে এতিয়া মই পানী অকণমান দিছোঁ উতলিবৰ কাৰণে, যিহেতু এতিয়া মই পানী দি পেলাই ঢাকন মাৰি দিম। ঢাকন মৰাৰ পিছত অকণমান টাইমমান 5 মিনিট 10 মিনিটমান থ'ম, ধুনীয়া অকণমান দি দিছোঁ। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।